আজি মই অষ্টম শ্ৰেণীৰ অসমীয়া মিডিয়ামৰ এমাইল কিতাপৰ নিয়ৰ পাঠটো আৰম্ভ কৰিম। মুকুতামণিটি বুলি কবিয়ে কাক কৈছে? ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধোৱা নিয়ৰ কণিকাক কৈছে। খ নম্বৰ, নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে? নিশা নচা নাচনীৰ ছিগি ৰৈ যোৱা মুকুতামণিৰ লগত তুলনা কৰিছে। নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? নিজম নিশাৰ নিচুক কথা হিয়াত সাঁচি থোৱাৰ কথা কৈছে। ফুলনিত কি ছিগি ৰৈ গ'ল? ফুলনিত নিশা নচা কোনোবা নাচনীৰ মন ছিগি ৰৈ গ'ল বুলি কৈছে। কবিয়ে কি হৰি থকাৰ কথা কৈছে? সৰগত টোপনি যোৱা নিশাৰ তৰা এটা নিয়ৰ হৈ হৰি থকা বুলি কৈছে। কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। ফটিক পানীৰে ধোৱা নিয়ৰ কণাবোৰ ৰাতিপুৱা ফুলৰ পাহি গছ বনৰ পাছত ওলমি থকা দেখিলে এনেহেন লাগে যেন নিশাৰ আকাশৰ পৰা তৰাবোৰেহে তাত সৰি পৰি আছে। কবিৰ কল্পনাত নিয়ৰ হৈছে ফুলনিত নিশা কোনোবা হাঁহি হাঁহি নাচি থকা নাচনীৰ ডাঙৰ পৰা ছিগি ৰৈ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা সেমেকি উঠা একোটোপাল চকুপানী। সেই চকুপানী অথবা মুকুতামণি নিয়ৰ হৈ ফুলৰ পাহিৰ পুৱাৰ হেঙুলি পোহৰত জিলিকি উঠিছে। কিন্তু দুখৰ কথা, কবিয়ে সেই মুকুতা মণিস্বৰূপ নিয়ৰবোৰলৈ লাগি চাই থাকোঁতেই এজাক বতাহে আহি ফুলৰ পাহিবোৰ জোকাৰি পেলাই নাইকিয়া কৰিলে। শব্দ অৰ্থ ফটিক অতি পৰিষ্কাৰ বগা চকচকীয়া এবিধ পাথৰ। সৌবে জেউতী চৰাই। হেঙুলি ৰঙচুৱা ৰঙা হালধীয়া বৰণৰ। নিৰ্জন নিস্তব্ধ নিতাল শাৰী শব্দ নোহোৱা। নিচুক কান্দন এৰা বিষম সমান নোহোৱা বিয়া দুষ্ট অসৎ। অংগ অংগতি দৰ্শাই ব্যাখ্যা কৰা। নিঝুম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। উদ্ধৃত কবিতা ফাঁকি প্ৰতিমাৰ খনিৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত নিয়ৰ কবিতাটিৰ অন্তৰ্গত। ৰাতিপুৱাৰ মুকুতা সদৃশ নিয়ৰ কণাবোৰ ফুলৰ পাহিত ওলমি থকা দেখা কবিৰ মনত জাগি উঠা মনোৰম কল্পনা এই কবিতা ফাঁকিৰ জৰিয়তে প্ৰকাশ পাইছে। ফটিক পানীত ধোৱা মুকুতা সদৃশ নিয়ৰ কণাবোৰক কবিয়ে নিশাৰ আকাশৰ সৰি পৰা তৰা আৰু
পুৱাৰ হেঙুলি বেলিৰ পোহৰত সেমেকি পৰা চকুপানীৰ লগত তুলনা কৰিছে। আনহাতে নিজম আকাশৰ হিয়াত সাঁচি থোৱা কান্দন ভাৱৰ কথাৰে হাঁহি হাঁহি নাচি থকা কোনোবা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা মণিৰ লগত কবিয়ে নিয়ৰ কণাক তুলনা কৰিছে। কোনোবাই কাহানি বাই দেখি সপোনৰ এই যেন অবিভক্ত পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ ধোৱা জোৱা হাঁচি নাচি মণি কণী পানী ভাহি পাহি সমাৰ্থক শব্দ লিখা টোপনি নিদ্ৰা বেলি ৰবি পানী জল ফুল কুহুম নিশা ৰাতি সপোন কল্পনা আকাশ স্বৰ্গ চকু নয়ন বিপৰীত অৰ্থ ছিগি নিছিগি নিজম হুলস্থুলীয়া সৰগ নৰগ হাঁহি কান্দন পুৱা সন্ধিয়া। বাক্য ৰচনা মুকুতা ৰাতিপুৱা নিয়ৰ কণাবোৰ মুকুতামণি যেন দেখি পাহি ফুলকলিৰ পাহিবোৰ মেল খালে বৰ ধুনীয়া দেখি হবে ৰাতিপুৱা নিয়ৰ কণাই ফুলজুপিৰ শোভা বঢ়ায়। নিচুক নিজম আকাশৰ নিচুক কথাটি কোনোবা নাচনীৰ সাঁচি থৈছে বুলি কবিয়ে কল্পনা কৰিছে। ফুলজুপি ৰাতিপুৱাৰ নিয়ৰে ফুলজুপি ধুনীয়া কৰিছে। ফটিক নিয়ৰ কণাবোৰ ফটিক পানীৰে ধোৱা মুকুতামণিৰ দৰে সুন্দৰ। এক কথাত প্ৰকাশ কৰা যি আনৰ উন্নতি দেখিব নোৱাৰে পৰশ্ৰীকাতৰ একে মাকৰ সন্তান সহোদৰ আগেয়ে হোৱা নাই অভূতপূৰ্ব।